নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ আৰু এটি ৰেচিপি লৈ আনিছোঁ। আজি মোৰ ৰেচিপিটো আছে ব্ৰইলাৰ মাংস আৰু আলু ভাজি। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ব্ৰইলাৰ মাংস আধা কেজি লৈছোঁ আৰু হালধি আৰু নিমখ দি পিনে অলপ সময় মাংসটো মাৰি ল'লোঁ। মই আপোনালোকক সেইখিনি নেদেখালোঁ আৰু বেছি দীঘল হৈছে ভিডিঅ'বিলাক, সেইটো কাৰণতে ছুটিকৈ বনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকে হালধি নিমখ দি পিনে মাৰি ল'ব এনেধৰণে। মই আলু 2টা লৈছোঁ আৰু পিঁয়াজ জলকীয়া কাটি লৈছোঁ আৰু আদা ৰচুনখিনি একেলগতে থেতেলিয়াই ল'লোঁ। কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন শুকালে এতিয়া মই তেল দি দিওঁ। তেলখিনি পকিলে এতিয়া মই পিঁয়াজখিনি আৰু জলকীয়া আৰু জলকীয়াখিনি হ'বলৈ দিম অলপমান সময়। গেছৰ ফ্লেমটো ডাঙৰ হৈ আছে, মই অলপ সৰু কৰি দিম। পিঁয়াজখিনি হৈছে আৰু মই আদা ৰচুনখিনি দি দিম। আদা ৰচুনখিনি দি দিলোঁ অলপ বনাই দিম। পিঁয়াজখিনি হৈ গ'ল, মই অলপ নিমখ দি দিম। অলপমান হালধি দি দিম। পিঁয়াজখিনি হৈ গ'ল, মাংসখিনি দি দিম। গেছৰ ফ্লেমটো সৰু কৰিছিলোঁ, অলপ ডাঙৰ কৰি দিম। অলপ সময় ঢাকনখন মাৰি সিজিবলৈ দিম। হৈছে আৰু মই এতিয়া ইয়াত আলুখিনি দি দিম। অলপ লৰাই দিম। অলপ সময় ঢাকন মাৰি কিনে আলুটো সিজিবলৈ দিম। বিলাহী 2টা লৈছোঁ, এতিয়া মই কাটি লওঁ। মাংসখিনি আৰু আলু হৈছে। মই ইয়াত অকণমান মছলা দি দিম। মছলা বেছি দি দিম, অকণমান ৰেড চিলি দি দিম। প্ৰায় হৈছে আৰু তেনেকুৱা লাগিব। আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু বেছি দীঘল নকৰোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰত থকা বেলেগত দি দিব। আৰু মই এনেধৰণে দিয়া ভিডিঅ'বিলাক আপোনালোকে সহজে পোৱা চবজিখিনি বনাই দিছোঁ। মই গেছটো বন্ধ কৰি দিম।